অকণমান লাগি দিছোঁ যিহেতু গোটেইখিনি পাপায়ে বনাই আছে বাৰু এয়া হৈ গ'ল টেষ্টি চিকেন পোলাও মানে যিটো বিচাৰিব আহিছিলোঁ সেইটো নাই পোৱা এইটোত কিমান দিনমান ৰাখিব পাৰিম এয়া ষ্টেণ্ডাল মই ফিট কৰি লওঁ ৰ'ব এতিয়া বনচাই লাগে তা নিজে কৰিলেতো সেইটো 3-4 বছৰ লাগে আজি পাপাৰ হাতৰ চিকেন পোলাওৰে ডিনাৰ কৰিলোঁ হেই গাইজ ঘৰৰ পৰা আহিলোঁ এতিয়া আছোঁ গুৱাহাটীত আজি মানে লাঞ্চ কৰিব আহিছোঁ লোকেল ধাবা আহিছিলোঁ আৰু এয়া আজি মাছ মাংস নাই খোৱা দেই এয়া ভেজ থালি ধুনীয়াকৈ ভেজ থালি অৰ্ডাৰ কৰিলোঁ এইফালে কচুকো আছে আৰু মোৰ গৰমত অৱস্থা নাইকিয়া একদম মই ৰ'দত ওলালে মানে মোৰ এনেকুৱা হৈ যায় কোলা হৈ যাওঁ ই নহয় মই বেছি হওঁ মানে একদম নাই হোৱা তুমি মইহে হৈছোঁ বাৰু যি নহওক এতিয়া ধুনীয়াকৈ আমি লাঞ্চটো কৰি লওঁ দেই এয়া গাইজ আমি এতিয়া আহিছোঁ ধুনীয়া এখন নাৰ্চাৰীত মানে ঘপককৈ মন গুচি গ'ল ফুল কিনিম বুলি চ' প্লেণ্টছ আৰু ইনড'ৰ প্লেণ্টছ যিবোৰ থাকে তাকে চাবলৈ আহিছোঁ যদি দামে দৰে মিলে কিনি লৈ যাম গাইজ কোনটো লওঁ কোনটো নলওঁ লাগিছে কিন্তু মানে যিটো বিচাৰি আছিলোঁ সেইটো আমি পোৱা নাইকিয়া মানে যিটো বিচাৰিব আহিছিলোঁ সেইটো নাই পোৱা এতিয়া আকৌ সেই কাছাৰী পাণবজাৰ কাছাৰীতে ল'বগৈ লাগিব তো চাওঁ ইয়াতে টাব এটাকে লৈ যাওঁ আৰু এতিয়া প্লাণ্টটো নাপালোঁ যেতিয়া সৰু ডাঙৰ টাব এটাকে লৈ যাওঁগৈ কিমান এইবিলাক এইটোত কিমান দিনমান ৰাখিব পাৰিম এইটো আপোনাৰ বেছি দিন নালাগে কিমান ৰাখিব এইটো ফাইনেলি মানে লৈহে হেৰি পাব ল'বাই এইটোতো টাবো লাগিব এইটো পাওঁ কিন্তু মানে কোনটো জানে ডাঙৰ চাইজৰ পাওঁ দামটো ডাঙৰটো দাম বেছি ময়ো দুটামান লৈছোঁ বাৰু নিজে মানে সৰুৰ পৰা চাওঁ কি হয় দামটো অকণ কমাব লাগিব দাদাই কি কয় আৰু এয়া পাতি আছে কথা এয়া 1150 1200 হৈছিলে মই 50 টকা গাইজ এয়া ল'লোঁ ধুনীয়াকৈ লৈ ল'লোঁ এতিয়া ফাইনেলি ইমান দিনৰ পৰা মানে সি বনচাই ল'বলৈ ইচ্ছা আছিলে তাৰপিছত ফাইনেলি আজি ল'লে লৈ মেলি আৰু এতিয়া তাৰপৰা লৈ পেলাই এতিয়া ঘৰলৈ যাওঁ কিমান দিনৰ পৰা মানে একদম হেৰি লাগে কি বনচাই লাগে তা নিজে কৰিলেতো সেইটো 3-4 বছৰ লাগে বহুত বছৰ লাগে বনচাই হ'বলৈ তো এতিয়া সেইটো কিনি ল'লোঁ আৰু তো এতিয়া এইকেইটা আমাৰ বেবীকেইটা ক'ত গ'ল সি পিনে আছে ঘৰত গৈ ধুনীয়াকৈ হেৰি ৰুম আপোনালোকক তেতিয়া দেখাম দেই আজি একদম মানে ইমান বেছি গৰম পৰিছে ওলাই গৈ মোৰ মুখৰ অৱস্থা বেয়া হৈ গ'ল জানেনে ছানস্ক্ৰীনেও কাম দিয়া নাই মানে ইমানেই গৰম পৰিছে আৰু মই মানে ৰ'দত ওলাই গ'লে মোৰ এনেকুৱা হয় একদম আগৰ পৰাই মোৰ এনেকুৱা স্কিনটো একদম ৰ'দত মানে কিবা খাই দিয়া নিচিনা হয় আৰু যি নহওক ধুনীয়াকৈ এইখিনি দেখিছেনে মোৰ ফুলনি বাগিচাখন এতিয়া এনেকৈ থৈ দিছোঁ আৰু পিছে এতিয়া আপোনালোকক ইয়াৰ পিছত ধুনীয়া ৰেচিপি এটা দেখাম যিহেতু ঘৰলৈ গৈছিলোঁ ঘৰত পাপাই পোলাও আৰু মাংস বনাইছিলে আৰু ভিডিঅ'টো বনাই থৈছোঁ কিন্তু দিয়া হোৱা নাছিলে বোলো আজি দি দিওঁ আৰু পোলাও কিহত বনাইছে আপোনালোকে চাওকচোন ভিডিঅ'টোত আৰু গাইজ আজি পোলাওখিনি স্পেচিয়েলকৈ বনিব এইটো ৰাইচ কুকাৰত আগাৰৰ এইটো মই লৈছোঁ ঘৰলৈ বুলি মাৰো হেল্প হ'ব আৰু পাপাও কিবা কিবি ইয়াত বনাব পাৰিব পাপা যিহেতু বনোৱাত চখিনো হয় এইটোত আজি ফাৰ্ষ্ট মানে আমি ট্ৰাই কৰিম পাপাই বনাব গোটেইখিনি তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এইটোৱে হৈছে আগাৰৰ ৰিগেল ইলেক্ট্ৰিক ৰাইচ কুকাৰ ইয়াতে 18টা কুকিং মোড আছে ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ বস্তু বনাব পাৰিব হোৱাইট ৰাইচ ব্ৰাউন ৰাইচ পোলাও বিৰিয়ানী দালি ম'ম' আৰু ইয়াত বস্তু বনাই বহুত টাইমলৈকে গৰম কৰি ৰাখিব পাৰি আৰু 1 বছৰৰ ৱাৰেণ্টিও থাকে এতিয়া মই ভিতৰটো খুলি আপোনালোকক দেখুৱাই আছোঁ এইখন ইয়াতে কেনেকৈ কি ইউজ কৰিব পাৰি ইয়াতে চব লিখা আছে আৰু ইয়াৰ ফাৰ্ষ্টতে পাব এটা ইয়াতে মেজাৰমেণ্ট কাপ আৰু এইটো হৈছে ষ্টিমিং বাস্কেট ইয়াতে আপোনালোকে বইল কিবা ম'ম' চম' বনাব পাৰিব আৰু এইটো হৈছে চেৰামিড কোটেড এটা বাউল য'ত জোখবিলাকো লিখা হৈ আছে মেজাৰমেণ্টবিলাক দিয়া হৈ আছে আৰু এইটো দেখিছেনে বাহিৰত এইটো দি এক্সট্ৰা যিবোৰ ভাপ হয় সেইবোৰ ওলাই যায় আৰু লগতে ইয়াত ৱায়াৰ এডালো আহে এয়া দেখিছেনে কানেক্ট কৰিব লাগিব এইটো তাৰপিছত আমি ধুনীয়াকৈ অন কৰি ইয়াতে বস্তু বনাব পাৰিম আৰু লগতে এয়া হেতা দুখনো দিয়ে আৰু এয়া মই অন কৰিছোঁ ইয়াত দিছোঁ মই হোৱাইট ৰাইচৰ অপশ্যনটোত আৰু এতিয়া দেখিছেনে এইটো অন হৈ গ'ল আজিতো কৈছোঁৱে পাপাই বনাব একদম ধুনীয়াকৈ পোলাও ইয়াতে এয়া দিছে ৰিফাইন তেল তেজপাত গোটা গৰম মছলা কাজু কিচমিচ এইখিনি ফ্ৰাই কৰিব আৰু কৈছোঁৱে মই আপোনালোকক ইয়াতে চিম্পলকৈ বনাবলৈ বহুত বেছি ইজি হয় আৰু এতিয়া পাপাই কিবা এটা ক'ব শুনকচোন তুমি মানে 1 কাপ চাউল দিয়া পানী 2 কাপ দিব লাগিব ইয়াতে সেইটো জোখ
পাপাই জোখটো কৈ দিছে, এইটো সকলোৱে জানে হয়তো, যিসকলে বনাবলৈ জানে। যিসকলে বনাবলৈ নাজানে গম পালে নহয়, 1 কাপ চাউল দিলে 2 কাপ পানী দিব লাগিব সেইটো কাপেৰে। গতিকে এয়া ধুনীয়াকৈ চাউলখিনি দি অলপমান ফ্ৰাই কৰিলে, ইয়াতে নিমখ দিছে, লগতে অকণমান চেনিও দিছে। এতিয়া গোটেইখিনি অলপ টাইম ফ্ৰাই কৰিব লাগিব। গাইজ এয়া মই অকণমান লাগি দিছোঁ, যিহেতু গোটেইখিনি পাপায়ে বনাই আছে বাৰু, মই এনেই অকণ চাইছোঁ। অকণমান ফ্ৰাই হোৱাৰ পিছতে পানী দিব লাগিব। আৰু এইয়া চাওক, জোখমতে পানী দি দিয়া হ'ল চাউলখিনিত। এতিয়া লাষ্টত দিছে ঘিউ 2 চামুচ দিছে। এতিয়া এইটো এয়া বন্ধ কৰি দিলেই হৈ গ'ল। গাইজ এতিয়া আমাৰ পোলাওখিনি ইয়াত ৰেডি হৈ আছে, আৰু এইটো যে ঘূৰি আছে অলপ সময়ৰ পিছত এইটো বন্ধ হৈ যাব। ইয়াতে কাউণ্টডাউন ষ্টাৰ্ট হ'ব 10 মিনিট যেতিয়া থাকিব। আপোনালোকক মই দেখুৱাম যেতিয়া এইটো হ'ব, মানে অট'মেটিক এইটো বিপ বিপ এনেকৈ চাউণ্ড কৰিব, তেতিয়া আমি গম পাম যে পোলাওখিনি ৰেডি হৈ গ'ল বুলি। যেতিয়া হৈ যাব আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। একদম ইজি প্ৰচেছ হয়। যোনসকল হোষ্টেলত থাকে বা পিজিত থাকে তেওঁলোকৰ কাৰণে একদম মজা প্ৰডাক্ট, আপোনালোকে ল'ব পাৰে। মই টেগ কৰি থৈছোঁ প্ৰডাক্টটো। এতিয়া পোলাওখিনি হ'লেই আৰু আপোনালোকক দেখুৱাই আছোঁ। অথনি যে লাইটকেইটা ঘূৰি আছিলে, এতিয়া দেখিছেনে 10 মিনিটত ৰখি গ'ল। এতিয়া এইটো 10 মিনিটৰ পৰা একদম 0 হ'বগৈ। এয়া দেখিছেনে 1 মিনিট আছে, আৰু এয়া হৈ গ'ল 0। এতিয়া আমি খুলি চাওঁ ব'লক পোলাওখিনি কেনেকুৱা হৈছে দেই। গাইজ এয়া ৰেডি হৈ গ'ল, এতিয়া খোলোঁ আৰু দেই। ৱাও, গোন্ধটো একদম ধুনীয়া আহিছে। এয়া চাওক, এটা এটা হৈছে চাওক চাউলখিনি। আৰু এয়া দেখিছেই আমাৰ পোলাও ৰেডি হৈ গ'ল। চাওক ইমান ধুনীয়া হৈছে নহয়, পোলাওখিনি একদম এটা এটা হৈছে, চাউলকেইটা একদম লাগি থকা নাই। আৰু এতিয়া এয়া পাপাই ছাৰ্ভ কৰি দিছে মোক। লগতে আজি চিকেনো বনাইছিলে, চ' চিকেন পোলাও একদম মজাকৈ খাম আজি ডিনাৰটো পাপাৰ হাতৰ। আৰু পাপাই এনেও চব বস্তু বহুত বেছি টেষ্টিকৈ বনাব জানে। আৰু এতিয়া আমি এয়া দুইটাই ডাইনিঙত বহি লৈছোঁ, ধুনীয়াকৈ ভাতকেইটা খাওঁ। ভাত নহয়, পোলাও চিকেন খাওঁ। আৰু আপোনালোকেতো জানেই পাপাই কিমান বেছি টেষ্টি বনায়, চ' বহুত বেছি ভাল লাগিলে খাই। আৰু এতিয়া মই এইটো কেনেকৈ ক্লিন কৰে আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে ফাৰ্ষ্ট দিছোঁ এয়া পানী, লগতে দি দিছোঁ এয়া ডিছ ৱাছ জেল। আৰু এতিয়া য'ত তেল মছলা লাগি আছে হাতেৰে মই ধুনীয়াকৈ ঘঁহি দিলোঁ, আৰু এয়া পানীৰে এবাৰ আউখালি দিছোঁ, দি এতিয়া শুকান কাপোৰ এখনেৰে এনেকৈ মুচি দিলোঁ। হৈ গ'ল এয়া ক্লিন। বাকী আপোনালোকে যদি কুকাৰটো ল'ব বিচাৰে, টেগ কৰি থৈ দিছোঁ প্ৰডাক্টটো, আৰু লগতে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া হৈ আছে। চিকাইতে পাগল হ'ব দেই, গোটেইখন কিনিব তাতে চাই গম পাইছোঁ মানে সৰু চুলে সৰুৱে হৈ থাকিব, বস্তুটো ডাঙৰ নহয়। ব্লগটোৰ আৰম্ভণিতে দেখিছিলোঁ চাগে আমি প্লাণ্টছ কিনিছিলোঁ, চ' সেইখিনি ধুনীয়াকৈ এতিয়া ৰুই দিম চিৰামিকৰ এই টাববিলাকত। চ' এয়া ল'লোঁ, আৰু লগতে এই ষ্টেণ্ডডালো মই অৰ্ডাৰ কৰি দিছিলোঁ, ষ্টেণ্ডডালত ৰাখিম। এতিয়া এয়া গোটেই টাবকেইটা উলিয়াই দিছোঁ। এয়া চাওকচোন, এই 2টা কালাৰ ল'লোঁ, ইমান ধুনীয়া লাগিছে ন কালাৰকেইটা। আৰু লগতে এটা লৈছোঁ এইটো কালাৰত, নেভি ব্লুত। আৰু বনচাই এজোপা গছ আছে যিহেতু, সেইজোপা এইটোত ৰুম। আৰু চাওক ৰুই দিয়াৰ পিছত ইমান মৰম লাগিছে নহয়। আৰু গোটেইকেইটাতে মানে ধুনীয়াকৈ ৰুই দিলোঁ, কামিনীজোপাও ৰুই দিলোঁ, আৰু এই প্লেণ্টটোৰ নাম কি মই নাজানো, সেইটোও ৰুই দিলোঁ। আৰু এতিয়া ষ্টেণ্ডডালত এয়া ধুনীয়াকৈ ইয়াত বহাই দিম আৰু গোটেই টাবকেইটা। খালি অলপমান মানে চিৰামিকৰ টাববোৰ অলপ ভাৰী হয় যিহেতু, চ' ষ্টেণ্ডডালত দিওঁতে মানে অলপমান ভাৰী হৈছে, বাট একো নাই, হৈ যাব। সেইকাৰণে মই মানে টাবকেইটা সৰুৱে কিনিছোঁ। খালি ব্লু কালাৰ টাবটোহে বহাব নহ'লে, সেইটো মানে অকণমান বেছি ভাৰী যিহেতু, অকণমান ডাঙৰ যে, সেইটো বেলেগকৈ থৈ দিম আৰু। মানে এই টাবটো বহা নাছিলে আৰু ষ্টেণ্ডডালত, একো নাই। আৰু এয়া চাওকচোন ইমান বেছি ধুনীয়া লাগিছে এতিয়া ষ্টেণ্ডডালত থওঁতে, নহয়নে? তো গাইজ গুড মৰ্ণিং। একদম ৰাতিপুৱা উঠিয়ে মই এই মোৰ প্লাণ্টছকেইটা চাবলৈ আহিছোঁ, ঠিকে আছে নে নাই, যিহেতু যোৱাকালি ৰুইছিলোঁ। আৰু এয়া চাওক কি ধুনীয়া হৈ আছে। অকণমান খিৰিকী মানে এনেকৈ দিছোঁ যাতে পোহৰটো আহে। এয়া এজোপা আছে তলত। বাকী আজিৰ ভ্লগটো ইমানেই আছিলে। নেক্সট এটা ভ্লগত সোনকালে লগ পাম। বাই বাই।